Hey guys, welcome back to my YouTube channel Masti Vlog and আজি বহুত দিনৰ মূৰত আৰু এটা নতুন আৰু তামাম ভিডিঅ আপোনালোকক সকলোকে মই স্বাগতম জনালো। আজি আমি গৈ আছো, ক'ত গৈ আছো আমাৰ লগৰে কৈ দিব বিমল বে। নাম নাই জানে ইটা খোলা দিকৰাই আমি গৈ আছো এতিয়া, মানে ক'ব নোৱাৰিলে বিমলে মানে ক'ত গৈ আছে পাত্তা নাই, মানে আমাৰ লগতে গৈ আছে। আমি যোনফালে গৈ থাকোঁ ইও আমাৰ পাছফালে আহি থাকিব বিমল বে। আমাৰ এফালে আৰু এজন আমাৰ ছাৰ আছে। ছাৰ ভাল খবৰ বাতৰি? একদম মজা। আচ্ছা চাই থাকক গাইজ ভিডিঅ'টো শেষলৈকে। আজি আৰু খেলা হ'ব, খেলা মানে এবাৰ খেলা হবেন এইয়া গাড়ী এতিয়া আহিব গাইজ। আমাৰ প্লেয়াৰকেইটা ইয়াতে আছে এইয়া। আজি তো গাইজ মানে ইটাখোলাত খেল আছে, আজি ফাইনেল হয়। দুটা টিম আছে আমাৰ গাঁৱৰ আৰু বেলেগ অপজিট ছাইডত চালাইঘাটিৰ আছে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰক। আপোনালোকক গম পাব মানে আমাৰ গাঁৱে কি কৰিলে, হাৰিলে নে জিতিলে। খেলতো হাৰ জিত নিশ্চয় হ'ব, তথাপি কি হ'ব আপোনালোকে চাই থাকক ভিডিঅ'। তো গাইজ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আমি 3 খুঁটিৰ পৰা ওলাই পৰিলোঁ এতিয়া। তো গাইজ আমি এতিয়া আহি পালোঁ জাষ্ট। এতিয়া আমি এফালে গৈ আছোঁ, মাৰ্কেট আছে বোলে এফালে ছাইডত, মানে মাৰ্কেট চাবলৈ গৈ আছোঁ। তো গাইজ আমি মাৰ্কেটৰ পৰা ৰিটাৰ্ণ ঘূৰি আহিলোঁ। আকৌ ইয়াত এগেইনষ্ট টিম আহি পোৱা নাই, আহিব অলপ পাছৰ পৰা খেল ষ্টাৰ্ট হ'ব এতিয়া। চাই লওক গাইজ ট্ৰফি, ফাৰ্ষ্ট ট্ৰফি এইটো হয় আৰু এইটো হয় ছেকেণ্ড ট্ৰফি। আৰু ছাইডত আছে যোনে মানে ভাল খেলে তাৰ কাৰণে দিছে ছাইডত এইটো, মানে কোনে কেনেকৈ খেলে বেষ্ট প্লেয়াৰ আৰু বেষ্ট গ'লকিপাৰক দিয়ে এইটো। চাই লওক ৰাষ্ট্ৰসংগীত আৰম্ভ হৈ গ'ল, এতিয়া খেলো আৰম্ভ হ'ব। বেষ্ট লক দাদা, বেষ্ট লক। उतने ही अच्छे डिफेंडर्स 3 खुटी की ओर से लगातार 4 खिलाड़ी मौजूद यहाँ पर हाफ पे 3 खुटी की ओर से काफी चतुराई के साथ बॉल को आगे बढ़ते हुए। और इस मैच में बेस्ट प्लेयर भी रखा गया है और बेस्ट कीपर भी। उड़िया नृत्य प्रदर्शन कर गाइस चाই লওক। सेकेंड प्राइज पाले गाइस 3 खुटी फुटबल क्लब और फर्स्ट प्राइज पाले सालाईघाटी फुटबल क्लब है। तो गाइस हमार 3 खुटी टीमे सेकेंड हल 3 खुटी टीम और सालाईघाटी टीम फार्स्ट मेडल लले। कि करिब हार जितটো হবই, অথনে মই কৈছিলো। তো তেনেকৈ কৰি এইটো ভিডিঅ'টো মই ইয়াতে সামৰি মেলি। যদি ভিডিঅ' ভাল লাগে লাইক এটা নিশ্চয় মাৰিবা আৰু নতুন আইছে যদি মোৰ চেনেল सब्सक्राइब कर बेल आइकन को प्रेस करो ताकि आने वाले नोटिफिकेशन आपके फ़ोन में क्लिंग करके बजने लगे। टाटा बाय बाय चिल्ड्रन, टाटा, मिलने वाले अगले ब्लॉग में जल्दी।